হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ডনকন আৰু মই এফালে যাবলৈ লৈছোঁ আৰু যোৱাৰ কাৰণটো হৈছে আপোনালোকক দেখুৱাইছোঁ। মই এখন স্কেটবৰ্ড ল'লোঁ, স্কেটবৰ্ডখন এখন। তো এইখন অলপ প্ৰেক্টিছ কৰিমগৈ ভাবিছোঁ। এটা জেগাত যাম, খুব ধুনীয়া এটা জেগাত যাম কেইদিনমান পাছতে। বোলো বৰষুণটো কমিলেই যাম, পাহাৰীয়া জেগা হয় কিন্তু খুব ধুনীয়া হয়। আৰু তাৰ কাৰণে এখন স্কেটবৰ্ড লৈছোঁ, অলপ তাত ৰাস্তাত অলপ চলাম, ভিডিঅ' বনাম কিছুমান আৰু ধুনীয়াকৈ ভিডিঅ'বিলাক আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো সেইটো কাৰণে ভিডিঅ'টো বনাবলৈ অলপ স্কেটবৰ্ডখন প্ৰেক্টিছ কৰিব লাগিব ন। তো প্ৰেক্টিছ কৰিবলৈ অলপ এটা জেগালৈ যাওঁ, এটা ধুনীয়া লোকেশ্যনো আছে, তালৈকে যাম। তো বেছি দেৰি নকৰোঁ, এতিয়া প্ৰথমে গৈ থাকোঁ, তাৰপিছত দেখাই থাকিম আপোনালোকক ধুনীয়া ধুনীয়া জেগা কিছুমান। আৰু আমি ৰাস্তাত আহি থাকোঁতে এটা বস্তু দেখা পালোঁ, আপোনালোককো দেখুৱাওঁ মই ভাবিছোঁ। আৰু এইফালে চাওক, এখন বাৰী আছে, খুব ধুনীয়াকৈ এইবিলাক নাৰিকল গছৰ নিচিনা হয়। সেইখিনি দেখিছে? তো এইখিনি নাৰিকল গছ নহয়, এইটো গছজোপা মই নামটো বাৰু তলত লিখি দিম, মেনশ্যন কৰি দিম। মই বৰ্তমান এতিয়া পাহৰিছোঁ, কিন্তু এই গছজোপাৰ পৰা তেল বনোৱা হয়। গছৰ যি গুটি আছে, গুটিৰ পৰা তেল বনোৱা হয়। মই দেখুৱাম আপোনালোকক কেনেকৈ এইবিলাক গুটিবিলাক ক'ত থাকে, কি হয় দেখুৱাম বাৰু আপোনালোকক। আৰু মই ভাবিছিলোঁ ইয়াত যদি অনাৰজনক লগ পোৱা হ'লে ভালকৈ সুধিলোঁ হয়, কিন্তু ভিতৰলৈ গৈছিলোঁ, কোনো নাই তাতে। তো ইমান ভালকৈ মই আপোনালোকক ক'ব নোৱাৰিম। নেক্সট যদি কেতিয়াবা মই আকৌ আহোঁ এইফালে, তেতিয়া ধুনীয়াকৈ দেখুৱাম বাৰু ইয়াৰ বিষয়ে, এই গছজোপাৰ বিষয়ে। আৰু দেখিছে ইমান ধুনীয়াকৈ গছবিলাক লগোৱা আছে, ইমান ডাঙৰ এখন বাৰী হয়। আৰু এই গছৰ যি গুটি আছে, গুটিৰ পৰা আপোনাৰ লিপষ্টিক, চাবোন, ডিটাৰজেণ্ট এইবিলাকত ইউজ কৰা হয় তেলটো। তো দেখিছে এইবিলাক সৰু সৰুকৈ গুটি লাগি আছে, জামুকৰ নিচিনা ক'লা ক'লা। তো এতিয়ালৈকে এইটো পকা নাই, কেঁচা হৈ আছে। তো পকিলে অলপ তামোলটোৰ নিচিনা হয়, ৰঙা ৰঙা দেখিবলৈ। তো কেতিয়াবা ভালকৈ দেখাম বাৰু আপোনালোকক। আৰু আজি আমি য'ত আহিম ভাবিছিলোঁ, ফাইনেলি জেগাটো পাই গ'লোঁ। এইফালে আছে মোৰ লগত ডনকন, আৰু আমি দুটা আহিলোঁ। আৰু দুটা গাদ্দাৰ আছিলে, আহিম কৈছিলে, নাহিলে। কোন? পৰাগ আৰু বিপ্লৱ। তো ইয়াত অহা কাৰণ হৈছে আজি এখন স্কেটবৰ্ড নতুন। তো আমি এটা নতুন ট্ৰিপত যাম। তো ট্ৰিপত যোৱাৰ আগতে মই কিছুমান বস্তু ৰেডি কৰি আছোঁ। তো ধুনীয়াকৈ আপোনালোকৰ কাৰণে ভিডিঅ' বনাম। তো সেইকাৰণে স্কেটবৰ্ড লৈছোঁ। তো ইয়াত আজি অলপ প্ৰেক্টিছ কৰিম ইয়াতে। মই ৰেডি। তো এতিয়া গৈ পেলাই প্ৰথমে মই চলাই যাওঁ, নপৰিলে হয়, ভগৱানৰ নাম লৈ পেলাই। Let's go. 1, 1, 2, 3. Hey, Maria. Agora aparece. তো ফাৰ্ষ্ট এটেম্প ঠিকে থাকে গ'ল। এবাৰ ড্ৰোনখনে ট্ৰাই কৰিবি নাই? কৰ খালি নপৰিবি হা। তো এইটো জেগাটো কি হ'ল, অলপ এনেকৈ ঢলীয়া আছে। তো ইয়াত আহিবলৈ ভাল হয়। তো এবাৰ ড্ৰোনখনে ট্ৰাই কৰিব, চাওঁ কি হয়। ঐ নপৰিবি, ঐ। অলপ আগত দিওঁ সেইখিনিতে, ইটো ভৰি এনেকৈ থবি, এনেকৈ বেকাকৈ। আহি আহ। ইয়াৰ লগত নহ'ব, সি গৈ পেলাই ক'ৰবাত গৈ পেলাই খুন্দা মাৰি দিব। দুটামান ৰীল বনাই লওঁ, গৈ পেলাই ইনষ্টাগ্ৰামত আপলোড কৰিব লাগে। তো আপোনালোকে যদি কোনোবাই মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, তো ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, তাত গৈ পেলাই ফ'ল' কৰি ল'ব। আৰু খুব ধুনীয়া ধুনীয়া জেগা যাম কেইদিনমানৰ পাছতে। বৰষুণটো ৰখিলে হ'ল, আৰু বৰষুণৰ অলপ বতৰ বেয়া কাৰণে যোৱা নাই। তো খুব ধুনীয়া জেগালৈ যাম। তো চাই থাকিব আৰু খুব ধুনীয়া ধুনীয়া ভিডিঅ' পাব। আৰু আগতীয়াকৈ আপোনালোকে ইনষ্টাগ্ৰামত গম পাব। তো ইনষ্টাগ্ৰামত প্ৰথমে ফ'ল' কৰি লওক, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। আৰু আমি তাৰ পৰা অলপ আগলৈ আহি পেলাই এটা খুব ধুনীয়া লোকেশ্যন পালোঁ। আৰু চাওক কি ধুনীয়া জেগাটো। আৰু ইয়াতে আমি অলপ আপোনালোকক দেখুৱাম কেইটামান চিনেমেটিক শ্বট আৰু ড্ৰোন শ্বট দেখা পাব খুব ধুনীয়াকৈ। মই ড্ৰোন ফ্লাই কৰিম এতিয়া, চাব খুব ধুনীয়া লাগিব। আৰু ৱেডাৰটো খুব ধুনীয়া হৈ আছে। আৰু আমি আহি ইমান ধুনীয়া এটা জেগাত পাই গ'লোঁ।
আহি পেলাই নাজাৰা চাই চাই খাই আছোঁ। খা ভালকৈ খা। আৰু আমি এতিয়া আহি পেলাই পালোহি অৰুণাচলৰ পৰা। আমি ৰয়িঙলৈ গৈছিলোঁ, ৰয়িঙৰ পৰা আহি পেলাই এতিয়া পালোঁ ঢলা শদিয়া দলঙৰ ওপৰত আছোঁ, ভূপেন হাজৰিকাৰ সেতুৰ ওপৰত। আৰু চাওক ইমান ধুনীয়াকৈ জোনৰ পোহৰ আছে এইফালে চাওক, ধুনীয়াকৈ জোনৰ পোহৰত আছোঁ। আৰু আজি খুব ফূৰ্তি কৰিলোঁ আৰু খুব ভাল লাগিলে, ৱেডাৰটো খুব ধুনীয়া আছিলে বিশেষকৈ। আৰু লাষ্টত গৈ পেলাই এটা ইমান ধুনীয়া এটা মানে স্পটত পালোঁগৈ, তাতে যিকেইটা ড্ৰোন শ্বট ল'লোঁ আপোনালোকে দেখা পালেই। আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো জনাব। আৰু খুব সোনকালে এটা ভাল ট্ৰিপত গৈ আছোঁ। তেনেহ'লে আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।